নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ASSAM চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম। আজি আমি আৰম্ভ কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? উত্তৰ মীৰাট পৰ্যন্ত। সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? উত্তৰ মীৰাট পৰ্যন্ত। নেক্সট, সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত। খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত। ইয়াৰ পিছৰ প্ৰশ্ন, ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি? উত্তৰ খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত। ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি? খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ মুণ্ডক উপনিষদৰ পৰা। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে? মুণ্ডক উপনিষদৰ পৰা। পিছৰ প্ৰশ্ন, প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? কৌটিল্যৰ অৰ্থশাস্ত্ৰ। প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ। ৬ নম্বৰ, বিবিধতাৰ মাজত একতা এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰে? উত্তৰ জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ভাৰত সম্ভেদ। জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ভাৰত সম্ভেদ। ৭ নম্বৰ প্ৰশ্ন, ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল? উত্তৰ গান্ধাৰ শিল্পকলাত। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল? গান্ধাৰ শিল্পকলাত। ৮ নম্বৰ প্ৰশ্ন, ভাৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? ভাৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? উত্তৰ ভাৰতমুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল খ্ৰীষ্টপূৰ্ব ২০০ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত। ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে ৬০০টা শ্লোক আছে। ভাৰতৰ নাট্যশাস্ত্ৰত ৬০০টা শ্লোক আছে। হেৰাকা আন্দোলন কি? স্বাধীনতা সংগ্ৰামী ৰাণী হাইডালুৱে নাগালেণ্ডৰ পৰা পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল। স্বাধীনতা সংগ্ৰামী ৰাণী
হাইডা লোৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? ধনেশ পক্ষীৰ নামত। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? উত্তৰ ধনেশ পক্ষীৰ ওপৰত। 12 নম্বৰ, চপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? মেঘালয়। চপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? উত্তৰ মেঘালয়। 13 নম্বৰ, মিজো শব্দৰ অৰ্থ কি? মিজো শব্দৰ অৰ্থ পাহাৰৰ বাসিন্দা। মিজো শব্দৰ অৰ্থ পাহাৰৰ বাসিন্দা। উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? মেঘালয়। উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? মেঘালয়। মণিপুৰৰ নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে? কমেণ্ট কৰি জনাব।